27 বছৰীয়া বিৰোধী ঐক্যৰ সমৰ্থিত চেণ্ট্ৰেল গুৱাহাটীৰ যুৱ প্ৰাৰ্থী কুংকি চৌধুৰীৰ ব্যাপক প্ৰচাৰে এতিয়া নিদ্ৰাহৰণ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ। কুংকি চৌধুৰীৰ পৰিয়ালক সাঙুৰি নিকৃষ্ট ৰাজনীতি কৰাসকলক উত্তৰ দিলে কুংকি চৌধুৰীয়ে। যিখন ফটো মুখ্যমন্ত্ৰীয়ে দেখুৱাই কুংকি চৌধুৰীক সমাজত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে, সেই ফটোৰ প্ৰকৃত সত্য কি? বিৰোধীয়ে কুংকি চৌধুৰীক লৈ ৰচনা কৰা বিতৰ্কই বিপদহতে পেলাব নেকি এতিয়া ভাৰতীয় জনতা পাৰ্টীক? চাওক আমাৰ এই প্ৰতিবেদনত। ফাৰ্ষ্ট অল আপোনালোকে এই ভিডিঅ'টো চাওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অন্তৰত ধন্যবাদ জনাব বিচাৰো, কিয়নো তেওঁ মোক ইমান ইম্পৰ্টেঞ্চ দিছে। চাওক, দিছ ইজ এ ভেৰি চিম্পল থিং। তো যোনে নহ'লেও সেইটো খাব পাৰে। তো মোৰ মায়ে খায়, তো মই খাওঁ। সেইটো আই ডোণ্ট থিংক সেই বস্তুটোক লৈ পলিটিক্স কৰাটো ইম্পৰ্টেণ্ট হয়। এই মাত্ৰ মই গম পাইছোঁ যে বিজেপি IT চেলে এটা AI জেনেৰেটেড ডিপ ফেক ভিডিঅ' বনাইছে মোৰ। ইমান ডেছপিৰেশ্যন কিহৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজয় গুপ্তাৰ ডাঙৰীয়াৰ? ইমান তললৈ যে তেওঁলোকে নামিব পাৰে মই ভাবাই নাছিলোঁ। বিজেপি IT চেলে ইমান কষ্ট কিয় কৰি আছে, ইমান পইচা কিয় খৰচ কৰি আছে, আৰু ইমান এফৰ্টছ কিয় দি আছে তেওঁলোকে? কিবা যদি ভিডিঅ' বনাব লাগে তেওঁলোকে আহক মোৰ ঘৰলৈ, মই নিজে কৈ দিম কথাখিনি। শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ যে মই এতিয়া FIR এখন লঞ্চ কৰিম আৰু ষ্ট্ৰিক্ট লিগেল কোৰ্চ অফ একশ্যন ল'ম। ধন্যবাদ। সৰু 27 বছৰ ছোৱালীজনীকটো হিলাব নোৱাৰিলে, সেইটো কাৰণে ফেমিলিকটো টাৰ্গেট লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰে সেইটো আমাৰ মতলবেই নাই, খোৱাক লৈ আমাৰ মতলবেই নাই। কোনোবাই গৰু মাংস খাইছে, কোনোবাই গাহৰি মাংস খাইছে, কোনোবাই মিঠুন মাংস খাইছে, আমাৰ কি মতলব এইটো কওকচোন। আমাক খালি লাগে, আপুনিতো এটা টাইমত বোলে আমাৰ কিবা কটন কলেজত পঢ়ি থাকোঁতে বোলে আপুনি বোলে হোটেলত বহি পেলাই বোলে গৰু মাংস খাইছিলে। সেইটো এতিয়া আমি হেৰি কৰি থকা নাই। অখিল গগৈ ডাঙৰীয়াইচোন ডাইৰেক্ট কৈছে, কটন কলেজত পঢ়ি থকা সময়ত মুখ্যমন্ত্ৰীয়ে বোলে গৰু মাংস পুৰা খাইছিলে। ঠিক আছে, খোৱাটো আমাৰ লগত মতলব নাই। কোনে কি খাইছে, কাৰোবাৰ পেটত হজম হৈছে নাই হোৱা, সেইটো মতলব নাই। ঠিক আছে, প্ৰকৃত খনাতনি যদি আপুনি হয়, আপুনি যদি সঁচাকৈ বামুণ হয়, তেতিয়াহ'লে ইমানখিনি ৰাজনীতিৰ লোভত ইমানখিনি কৰি থাকিব দৰকাৰ নাই। আপুনিও খাইছে সেইটো টাইমত, আপোনাৰো গোটেই মুছলমান সমাজৰ মানুহ ফ্ৰেণ্ডশ্বিপ আছে। আৰু ৰহিবাত, আপুনি নেক্সট CM হ'বৰ কাৰণে ইমান পগলামি কৰি আছে, ইমান তললৈকে নামিবলৈ, যি পৰ্যায় হ'লেও আপুনি মানে CM হ'বই, মানে আৰু ক'বলৈ বাকী নাই আৰু দেই। একেবাৰে আপোনাৰ বোলে মই নকওঁ আৰু দেই। এতিয়া কিছুমানে ইয়াত কুৱেশ্যন উঠাই আছে কমেণ্টত আপোনালোকে নিজে ভাবক। আপুনি কোৱা মতে দেই, হয়। অসমত কামাখ্যা মন্দিৰ আছে, আচ্ছা অসমত বটদ্ৰৱা থান আছে, আচ্ছা। এই অসমত গৰু মাংস খাব দিম আমি? কিয় আপুনি খাওঁতে তেতিয়া আপোনাৰ মনত পৰা নাছিলে নেকি আমাৰ অসমখনত যে কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে, আৰু গোটেই আমাৰ মন্দিৰবিলাক আছে, পবিত্ৰ স্থানবিলাক আছে? আপুনি যেতিয়া খাইছিলে তেতিয়া আপোনাৰ মনত পৰা নাছিলে নেকি? আচ্ছা, বেলেগে খালে মানে আপোনাৰ জ্বলন হয় নেকি, নে বেছি টেষ্ট পাইছিলে আপুনি? আপুনি নিজেই কওক, আপুনি বেছি টেষ্ট পাইছিলে চাগে, সেইকাৰণে বেলেগে খোৱাটো দেখিব পৰা নাই। কোনে কি খাইছে আমাৰ কি মতলব? আপুনি খালি এটা কামবোৰক জুবিনদাৰ হৈ পেলাই ন্যায় দিবলৈ বিচাৰক। জুবিনদাৰ হৈ পেলাই ন্যায়, সেই যোনবিলাক এই কালপ্ৰিট হয় সেইকেইটাক ফাঁচি দিবলৈ চেষ্টা কৰক। আপোনাক আমি এইটো খুজি থকা নাই নহয়, খোৱাক লৈ আমি দাবী কৰি থকা নাই আপোনাৰ ওচৰত। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ওচৰত আমি খোৱাক লৈ একো দাবী কৰা নাই। আমাক এইটোৱে লাগে জুবিনদাৰ ন্যায় লাগে। আপোনাক যদি CM সঁচাকৈ আপুনি CM বনিব বিচাৰে, তেতিয়াহ'লে আপুনি জুবিনদাৰ ন্যায় দি দিয়ক। একদম ৰাত আপোনাক আমাৰ মানুহে জিকাই দিব, চবেই দি। আপুনি আকৌ নেক্সট CM হ'বই। লাগিলে আপুনি চিলিণ্ডাৰ 1500 টকাত ঠাইত 5000 কৰি দিয়ক, তেতিয়াও কিনি খাম। কিন্তু জুবিনদাৰ ন্যায় যদি সঁচাকৈ দি দিব পৰা যায়, আপুনি দি দিয়ে, আপোনাক ৰাতৰ ভিতৰত গোটেই মানুহে আপোনাক জিকাই দিব। মহিলাসকলৰ হওক বা আপুনি টকা দি পেলাই কিনি থ'ব পাৰে, কিন্তু সঠিক কোনোবা বিক্ৰী নোহোৱা মানুহতো আছে, সেইবিলাকে আপোনাক এতিয়া তলত পেলাব, গম পাইছা নাই? যদিহে আপুনি পাৰে আমাৰ জুবিনদাৰ হৈ পেলাই ন্যায়টো দিবলৈ চেষ্টা কৰক, নহ'লে আপুনি কথা কৈ একো লাভ নাই, গম পাইছা নাই? কোনে কি খাইছে কোনে নাই খোৱা একো আমাৰ মতলবেই নাই। অখিল গগৈ ডাঙৰীয়াই কোৱা মতে আপুনি গৰু মাংস খাওঁতেতো আপুনি খুব মজাৰে বোলে খুব ভাল পাইছিলে বোলে, আপুনি বোলে চাটি
টকালি পাৰি পাৰি খাইছিলে বোলে গৰু মাংস তেতিয়াহ'লে আৰু এতিয়া কৈ পেলাই লাভ নাই কোনে কি খাই আছে কোনে কি খোৱা নাই সেইটো মতলব নাই কুংকিয়েতো খোৱা নাই কুংকি সেইকাৰণে আগবাঢ়ি আহিছে ঠিক আছে মাক বাপেকে খাইছে খাওক দিয়ক কিন্তু কুংকিয়েতো খোৱা নাই কুংকিয়ে খাইছে নেকি কিন্তু হ'লেও বহিৰাগত মানুহৰ কাৰণে জেগা নাই যিয়ে নহওক কুংকি যিমান যি হ'লেও আমাৰ হয় আমাৰ মানুহ হয় কিন্তু বেলেগ মানুহক আমি ঠাই দিব নোৱাৰো ভাই তাত বেলেগ ইমানখিনি আপুনি ৰচনা লিখিও লাভ নাই যিমানেই আপুনি কিতাপ লিখি দিয়ক লাগিলে এখন লাভ নাই তাত একো লাভ নাই পাব্লিকৰ এইবাৰ মন জিকিব নোৱাৰে আপুনি গম পাইছে নাই অকণমান কেইদিনমানৰ কাৰণে হয় ইভিএমৰ জৰিয়তে যদি আপুনি যদি ইভিএম যদি সঁচাকৈ ট্ৰেক কৰে হেক কৰে তেতিয়াহ'লেহে আপুনি জিকিব নহ'লে আপুনি জিকাৰ এইটো সঁচা কথা একদম ভৱিষ্যবাণী বুলি কৈ থোৱা আপুনি নিজিকে এইটো কেতিয়াও নাহে আপুনি ইভিএম যদি আপোনালোকে সঁচাকৈ আপোনালোকে যদি ভোট চুৰ কৰে জিকিলেও ভোট চুৰ কৰি জিকিব বেলেগ একো জিকিব নোৱাৰে বাছ ইমানেই ক'ম গাইসকল আপোনালোকৰ কি কমেণ্ট প্লিজ জনাব মোক কুংকি চৌধুৰীৰ জনপ্ৰিয়তাত বৰ্তমান সময়ত থৰহৰি কম্পমান দেখিছে বিহাৰী বিজয় কুমাৰ গুপ্তাই এয়াই নেকি জনপ্ৰিয় ৰাজনৈতিক দলৰ কৰ্মকাণ্ড এগৰাকী সৰু ২৭ বছৰীয়া এগৰাকী ছোৱালীৰ বাবে তোমালোকে থৰহৰি কম্পমান দেখিছা ব্লেকমেইলৰ ৰাজনীতি কৰিব বিচাৰিছা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অন্তৰত ধন্যবাদ জনাব বিচাৰো কিয়নো তেওঁ মোক ইমান ইম্পৰ্টেঞ্চ দিছে চাওক দিছ ইজ এ ভেৰি চিম্পল থিং তো যোনে নহ'লেও সেইটো খাব পাৰে তো মোৰ মায়ে খায় তো মই খাওঁ সেইটো কুংকি চৌধুৰীৰ ভয়ত বৰ্তমান সময়ত দিনে ৰাতিয়ে টোপনি ক্ষতি হৈছে একাংশ বিজেপি কৰ্মী আৰু গুপ্তাজীৰ বাহিনীক বৰ্তমান সময়ত লগাই দিছে কুংকি চৌধুৰী হৈ ফেক এআই ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে কুংকি চৌধুৰীয়ে কৈছিল কি আৰু এআই ভিডিঅ'ৰ জৰিয়তে বনাই কৰি দিলে কি প্ৰথমতে চাই লওক এই ভিডিঅ'টো মাত্ৰ ৰাজনীতিৰ পথাৰত নমা ১৫ দিনতে হিমন্ত বিশ্ব শৰ্মাৰ বুকুত কঁপনি তুলিবলৈ সক্ষম হ'ল অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে কুংকি চৌধুৰীৰ প্ৰচাৰত তছনছ হৈ গৈছে বিজয় কুমাৰ গুপ্তা সেই বিহাৰী ব্যক্তিজনে গৰুৰ তলে পাৰ হৈ তৰণি পোৱা নাই কালি একেটা স্থানতে অসমীয়া জীয়াৰী কুংকিয়ে নিৰ্বাচনী প্ৰচাৰ চলালে হাজাৰ হাজাৰ মানুহ বিজয় কুমাৰ গুপ্তাৰ সভাত খালী চকীয়া ভৰি থকা দেখিবলৈ পোৱা গ'ল অসমীয়া জাগ্ৰত হৈছে অসমীয়া এক হৈছে অসমীয়া জীয়াৰী কুংকি চৌধুৰীক জয়ী কৰাবৰ বাবে সকলোৱে এতিয়া উঠি পৰি লাগিছে আৰু অন্ধভক্ত উঠি পৰি লাগিছে বলেৰে নোৱাৰি চলেৰে বৰ্তমান সময়ত মিছা বদনাম তৈয়াৰ কৰিব বিচাৰিছে কুংকি চৌধুৰী জনমানসত কুংকি চৌধুৰীৰ যি ইমেজ গঠন হৈছে সেই গঠন ভংগ কৰিব বিচাৰিছে বিজয় কুমাৰ গুপ্তাৰ সামাজিক মাধ্যমৰ প্ৰফাইলটো চালেই গম পায় আৰু কুংকি চৌধুৰীৰ প্ৰফাইলটো চালেই গম পায় জঘন্য নিকৃষ্ট বৰ্বৰ ৰাজনীতিৰে যিমানেই কুংকি চৌধুৰীৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰিছে সিমানেই শক্তিশালী হৈ ৰাইজৰ মাজলৈ আগবাঢ়িছে কুংকি চৌধুৰী যুক্তিৰে নোৱাৰি নিৰ্লজ্জভাৱে অপপ্ৰচাৰৰ জৰিয়তে সমাজত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে এগৰাকী ২৭ বছৰীয়া শিক্ষিত যুৱতীৰ ৰাজনৈতিক ভৱিষ্যত শুকুৰবাৰে ফাঁচী বজাৰত কুংকি চৌধুৰীৰ প্ৰচাৰৰ মাজতেই কেইগৰাকীমান যুৱকে ভুৱা জাতীয়তাবাদীৰ দাগ লগোৱাৰ চেষ্টা কৰিছিল এই চেষ্টাকো চেৰ পেলাই চেণ্ট্ৰেল গুৱাহাটীত প্ৰচাৰ তীব্ৰতৰভাৱে চলাই গৈছে কুংকিয়ে মই আজি ৰাতিপুৱাহে গম পালোঁ যে এনেকুৱা এটা প্ৰটেষ্ট হৈছে গামোচাত এইবোৰ বস্তু লিখি পেলাই চাৰিজনমান ল'ৰা আহিছে তাতে প্ৰটেষ্ট কৰিব বা তেওঁলোকে কথাবোৰ কিছুমান বেলেগকৈ কৈ পেলাই এটা নেৰেটিভ বিল্ড কৰিব চেষ্টা কৰে নিজৰ ট্ৰল পাৰ্টি লগাই আগৰ পৰাই দেখি আহিছোঁ হিষ্টৰিকেলি যে যেতিয়া এজন নাৰী ওলাই আহে যেতিয়া তেওঁলোকে গ্ৰাউণ্ডত ডিফিট কৰিব নোৱাৰে তেতিয়া তেওঁলোকে কি কৰে তেওঁলোকে যিমান পাৰে বেছলেছ এলিগেশ্যনছ লগায় তাৰপিছত যদি তাতকৈও নোৱাৰে তেতিয়া তেওঁলোকে কেৰেক্টাৰ এছাচিনেশ্যনত নামি আহে তো সেইটোৱে হৈছে তেওঁলোকে সেইবোৰ নিজৰ ষ্ট্ৰেটেজি ল' লেভেল পলিটিক্স সেইবোৰ বস্তু তেওঁলোকে এডপ্ট কৰিছে সেইকাৰণে মই এটা কথাই ক'ম যে আমি আমাৰ নিজৰ লক্ষ্যত স্থিৰ আমি অসমৰ ৰাইজৰ বাবে কাম কৰিব আহিছোঁ মধ্য গুৱাহাটী সমষ্টিখন ভাল কৰিব আহিছোঁ আমি সেইটোতে ফ'কাছ কৰি আছোঁ কুংকি চৌধুৰীৰ মাতৃৰ প্ৰসংগত আনি মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা বিতৰ্ক অব্যাহত ৰাখিছে বিজেপিৰ নেতাপালি নেতাই মুখ্যমন্ত্ৰীৰ পিছে পিছে কুংকিৰ মাতৃয়ে গো মাংস ভক্ষণৰ প্ৰসংগটো অব্যাহত ৰখাৰ চেষ্টাৰে পীযুষ হাজৰিকাই ক'লে একদম 100% গো মাতাক আমি পূজা কৰোঁ গো মাংস খোৱাটো আমাৰ কাৰণে হাৰাম কোনে কোনে খাইছে দেখিছেই ফেচবুকত ইনষ্টাগ্ৰামত নিজে দিয়ে মই গো মাংস খাওঁ গতিকে তেওঁলোকে স্বীকাৰ কৰা মানুহ আকৌ উত্তৰ দিলে কুংকি চৌধুৰীয়ে
এইখন চৰকাৰে এখন মিছাৰ ফেক্টৰী চলাই থৈছে তেওঁলোকে যি পায় তাকে কয় উইদাউট এনি এভিডেন্স এখন এতিয়া ফটো এখন কিবা ওলাই পেলাই তাৰ উইদাউট এনি এভিডেন্স তেওঁলোকে কথা বতৰা পাতি আছে চ' মই এটা কথাই ক'ম যে তেওঁলোকে মধ্য গুৱাহাটী সমষ্টিৰ ৰাইজৰ মাত দবাব নোৱাৰে নতুন প্ৰজন্মৰ মাত দবাব নোৱাৰে তেওঁলোকে যিমানে চেষ্টা নকৰক কিয় তেওঁলোকে কেতিয়াও আমাৰ মাত দবাব নোৱাৰে এফালে বিতৰ্কৰ মাজলৈ কুংকি চৌধুৰীক টানি আনি কেনেকৈ বিজয় গুপ্তাক চেণ্ট্ৰেল গুৱাহাটীৰ বিধায়কৰ আসনত বহাব পাৰি তাৰেই চেষ্টা অব্যাহত ৰাখিছে বিজেপিৰ নেতাপালি নেতাই আনফালে বিজেপিৰ প্ৰত্যাহ্বান নেওচি চেণ্ট্ৰেল গুৱাহাটীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ঘৰে ঘৰে উপস্থিত হৈ নিজৰ পৰিচয় দাঙি ধৰি প্ৰচাৰ চলাই গৈছে কুংকি চৌধুৰীয়ে প্ৰচাৰৰ মাজতেই কুংকি চৌধুৰীয়ে ক'লে এইবোৰ বিতৰ্ক হোৱাৰ পিছতো আমি দেখিছোঁ যোৱাকালিও আমি ৰেলী কৰিলোঁ বাইক ৰেলী কৰিলোঁ শান্তিপুৰৰ ফালে তাৰপিছত আমাৰ এখন নিৰ্বাচনী সভাও হ'ল আপোনাৰ ফেঞ্চি বজাৰৰ জেইল গেটৰ ওচৰত তাতে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু লুণজ্যোতি গগৈ ডাঙৰীয়া দুজনে আহিলে মোক ছাপৰ্ট কৰিব আৰু যোনখিনি মানুহ ওলাই আহিলে আমাক ছাপৰ্ট কৰিব সেইখিনি দেখিয়ে আমি খুব ভাল পালোঁ আৰু আজিও আমি এনেকৈ ওলাই আহিছোঁ নক এভৰি ড'ৰ কেম্পেইন কৰিবলৈ ইয়াতে এয়া গুৱাহাটীৰ ৰাজনীতি এফালে নিকৃষ্ট ৰাজনীতিৰ পৰিচয় আনফালে সাৱলীল ভাষাৰে বিপক্ষক ব্যক্তিগত আক্ৰমণ নকৰাকৈ ভোটাৰৰ মন জয় কৰাৰ চেষ্টা ফলাফল কি হয় সেয়া সময়ত স্পষ্ট হ'ব যদিও সমষ্টিবাসীৰ যে মন জয় কৰাত কুংকি চৌধুৰী সফল হৈছে ইতিমধ্যে সেইখিনি ৰাজ্যজুৰি বহুল প্ৰচলিত হৈ পৰিছে ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাৰ সহযোগত অনুপজ্যোতি নাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম ইপিনে বিজেপিৰ IT চেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে ক্ৰাইম ব্ৰাঞ্চত আজি গোচৰ ৰুজু কৰিছে বিজেপিৰ IT চেলৰ বিৰুদ্ধে পাণবজাৰত থকা ক্ৰাইম ব্ৰাঞ্চত কুংকি চৌধুৰীৰ সেই গোচৰ ৰুজু AI জেনেৰেটেড ভুৱা ভিডিঅ'ক লৈ গোচৰ ৰুজু কৰিছে কুংকি চৌধুৰীয়ে আৰু গোচৰ ৰুজু কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া এজেপিৰ প্ৰাৰ্থীগৰাকীৰ মই এইবাৰ FIR-টো লঞ্চ কৰিলোঁ এইমাত্ৰ আৰু মই গোটেইখিনি তেওঁলোকক তথ্য দিলোঁ আৰু ইয়াতে মই কেইজনমান মানুহৰ আপোনাক দেখাব বিচাৰিছোঁ স্ক্ৰীনশ্বট ইয়াতে বলেন বৈশ্য তেওঁৱে মোৰ বিষয়ে লৈ এনেকুৱা ফেক ইনফৰ্মেশ্যন চাৰ্কুলেট কৰি আছে ইণ্টাৰনেটত আৰু এজন আছে বিশ্বজিৎ বৰ্মন বুলি তেওঁ এনেকৈ ছেইম সেই AI জেনেৰেটেড ডিপ ফেক ভিডিঅ'টো শ্বেয়াৰ কৰি আছে ইণ্টাৰনেটত আৰু এজন মানুহ আছে অভিজ্ঞান দিহিঙীয়া বুলি আৰু তেওঁ এনেকৈ মোৰ মাৰ কথা লৈ এনেকৈ মিছা ইনফৰ্মেশ্যন তেওঁলোকে ইণ্টাৰনেটত স্প্ৰেড কৰি আছে আৰু তেওঁক মই এটা কথা দেখাব বিচাৰিছোঁ আপোনালোক সকলোকে আপোনালোকে চাওক কোনবোৰ মানুহে ফেক ইনফৰ্মেশ্যন চাৰ্কুলেট কৰি আছে এইজন হ'ল অভিজ্ঞান দিহিঙীয়া যোনে বিজেপিৰ ভাৰতীয় জনতা যুৱা মৰ্চা মিডিয়া চেলত কাম কৰে ধেমাজিত ইয়াতে তেওঁৰ ডেজিগনেশ্যনটো লিখা আছে এইজন মানুহ আৰু চাওক তেওঁৰ কাৰ লগত ফটো আছে চ' এইবোৰ মানুহে মোৰ বিষয় আৰু মোৰ পৰিয়ালৰ বিষয়ে ফেক এলিগেশ্যনছ লগাই গোটেই ইণ্টাৰনেটত এতিয়া চাৰ্কুলেট কৰি আছে আৰু এটা কথাই ক'ব বিচাৰিম যে তেওঁলোকে ইমান তললৈ কিয় নামিছে মই নাজানো মই ভাবাই নাছিলোঁ যে তেওঁলোকে ইমান তললৈ নামিব পাৰে সেইকাৰণে মই ইয়াতে আহিছোঁ মই FIR-টো লঞ্চ কৰিলোঁ এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আৰু এতিয়া CID-লেও তেওঁলোকক পঠোৱা হ'ব মোৰ এপ্লিকেশ্যনটো যোনটো মই লঞ্চ কৰিছোঁ পিটিশ্যনটো আৰু CID-য়ে যিমানখিনি লিগেল কোৰ্চ অফ একশ্যন ল'ব লাগে তেওঁলোকে ল'ব আৰু আহি থকা দিনত যদি কিবা এনেকুৱা আৰু মফ্ট বা ফেক ভিডিঅ'জ যদি তেওঁলোকে আৰু ওলায় তেতিয়া তাৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব CID-য়ে চ' সেইখিনি মোক এশ্বৰেঞ্চ দিছে যিহেতু আমি ইমান শুনি আহিছোঁ ৰুমাৰ্ছ এবাউট 501 এণ্ড এক্সেট্ৰা আৰু বিজেপি IT চেলৰ কথাটো আমি সকলোৱে জানোৱেই তেওঁলোকে কেনেকৈ কামবোৰ কৰে চ' আই থিংক সেইবোৰৰে এইবোৰ কাম হ'ব সেইটোৱে ক'ম মই হয় তেওঁলোকে এইবোৰ ভয় খুৱাব বিচাৰিছে তেওঁলোকে এইবোৰ ফেক এলিগেশ্যন লগাই মানুহৰ মাজত মোৰ পৰিয়ালৰ বদনাম কৰিব বিচাৰিছে চ' মই সেইটোৱে ভাবোঁ সেইটো ভাবিয়ে তেওঁলোকে এইবোৰ কৰি আছে